Hey guys, welcome to Merry Making. আজি মই আপোনালোকৰ ওচৰলৈ এটা মেংগো চেকৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন ৰেচিপিটো চাওঁ তেনেহ'লে। প্ৰথমতে মই ইলাচি অলপ পিহি গুড়ি কৰি ল'লোঁ। আৰু তাৰপিছত মিক্সি জাৰ এটাত 3টা আম কাটি লৈছিলোঁ, সেই আমকেইটা দিলোঁ। তাৰপিছত মই এই কাপটো জোখাৰে 1 কাপ আৰু আধা কাপ গাখীৰ দিছোঁ আৰু লগতে সেই কাপটো জোখাৰে আধা কাপ চেনি দিছোঁ। আপোনালোকে আমটোৰ সোৱাদ অনুসৰি চেনিটো মিলাই ল'ব। আৰু তাত দিছোঁ মই অলপ আইচ কিউবছ আৰু লগত দিছোঁ গুড়ি কৰি থোৱা ইলাচি গুড়ি। তাৰপিছত মই ইয়াক পিহি দিছোঁ। এয়া চাওক মেংগো চেক আমাৰ ৰেডিয়ে হৈ গ'ল। আৰু ইয়াত মই দিম অলপ কাটি থোৱা কাজু আৰু আলমণ্ড আছিল, সেই দুটা মই মিক্স কৰি দিম ইয়াত। আৰু খিচমিচখিনি থ'লোঁ মই গাৰ্নিচিঙৰ কাৰণে। এইটো এটা কাপত মই উলিয়াই লৈছোঁ আৰু তাত মই গাৰ্নিছ কৰি দিছোঁ কাজু, আলমণ্ড আৰু খিচমিচেৰে। চাওক ইমান ডিলিচিয়াছ হৈছে ন। Yeah, you got that yummy, that yummy, that yummy, yummy. Yeah, you got that yummy, that yummy, that yummy, yummy. তো এইটোৱে আছিলে মেংগো চেকৰ ৰেচিপিটো। খাবলৈ বহুত টেষ্টি হৈছিলে আৰু আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। বহুত ইজি হয়, চিম্পল হয়। আপোনালোকে গৰম দিনত এনেকৈ চেক বনাই খাব পাৰে। যদি আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু কি ভিডিঅ' বনাব লাগে সেইবাবে কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।